নমস্কাৰ মোৰ চেনেললৈ স্বাগতম আজি মই আপোনালোকক দেখাম পাতত দিয়া কচু আৰু কণ বিলাহী আহকচোন আমি চাওঁ ইয়াত কি লাগিব আমাক লাগিব কেইটামান কণ বিলাহী নহৰু আৰু জলকীয়া আৰু আমাক লাগিব এই ৰেচিপিটোৰ মেইন ইনগ্ৰেডিয়েন্ট হেতু হৈছে কচুটো সাধাৰণতে আপোনালোকে কুমলীয়া বাছি উলিয়াব আৰু অকমান সময় পানীত তিয়াই থব এখন কলপাত লৈ তাত কচু কণ বিলাহী জলকীয়া আৰু পিচি লোৱা নহৰুখিনি মই লৈ ভালদৰে এইখিনি মেৰিয়াই পেলাই টুপুলা বনাই ভালদৰে মেৰিয়াই আমি ষ্টিম কৰিম ভাপত দিম এনেকৈ মই এইটো ৰেপ কৰি লৈছোঁ এনেকুৱা মই দুটা টুপুলা বনাই ল'ম কাৰণ মোৰ কচুৰ পৰিমাণ অকমান বেছি আছে সো এনেদৰে আপোনালোকে দুটা টুপুলা বনাই ল'ব আৰু এনেদৰে ভালদৰে এইটো বান্ধি ল'ব মই ষ্টিমাৰ এটাত পানী অলপ উতলিব দিছোঁ আৰু যেতিয়া পানীখিনি উতলিবলৈ ধৰিব মই ওপৰৰ দুটা ষ্টেণ্ড ব্যৱহাৰ কৰিম দুটা ষ্টেণ্ডতে এটা টুপুলা দি এইখিনি 20 পৰা 25 মিনিটলৈকে মই ভাপত ষ্টিম হ'বলৈ দিম আপোনালোকে যদি ষ্টিমাৰ নাথাকে তেতিয়াহ'লে কেৰাহী এখনতো জালনী এখন দি ব্যৱহাৰ কৰিব পাৰে 20 মিনিট পিছত মই গেছটো নুমাই এই টুপুলাকেইটা অলপ চেক কৰিম আৰু দেখিছোঁ এইখিনি পুৰা হৈ গৈছেগৈ আৰু আমি এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দি কচুখিনি আৰু যোনখিনি আমি দিছিলোঁ টুপুলাৰ ভিতৰত কণ বিলাহী কচু এইখিনি উলিয়াই ভালকৈ পিটিকা বনাই ল'ম এতিয়া আমি ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু মিঠাতেল দিম আপোনালোকে জলকীয়াটো যদি ব্যৱহাৰ কৰিব আপুনি যিমান জ্বলা ভাল পায় সিমানে ব্যৱহাৰ কৰিব সাধাৰণতে কচু পিটিকাত জলকীয়া অলপ বেছি হ'লে খুব টেষ্টি লাগে সো আপুনি পৰাপক্ষত অকণমান জলকীয়া বেছিকৈ ব্যৱহাৰ কৰিব আৰু এতিয়া আপুনি এইখিনি মিহলাই ল'ব আৰু এয়া আমাৰ কচু আৰু কণ বিলাহী পাতত দিয়া পিটিকা ৰেডি যদি আপোনালোকে ৰেচিপিটো ভাল পাইছে লাইক কৰক আৰু সাবস্ক্ৰাইব কৰক মোৰ চেনেলটো